হেল্ল' ৰাইজ, ৰাতিপুৱা খোৱা বোৱা উঠি কিটচেনটোৰ অৱস্থা দেখি পেলাই মোৰতো বেয়া হৈ গৈছে। পিছে আকৌ বাউণ্ডেৰীয়ে কৰা নাই দেই, আমি মানে যোৱাকালি চাফা কৰিবলৈ পাহৰি থাকিলোঁ। তাৰপাছত বোলো মুখখন ধুই লওঁ, মুখখন ধুই পেলাই কাপোৰ অলপমান ধুলোঁ, কাৰণ যিহেতু কাইলৈ আকৌ মনডে আছে, কলেজ খুলিব। কাপোৰ কানি ধুই পেলাই ৰ'দত মোকলাই দিলোঁ। মোকলাই দি পেলাই আহি পেলাই গোটেই কিটচেন চাফা কৰি শুৱাই দিলোঁ। চাওক না, পূৰা চিকচিকীয়া কৰি দিছোঁ। বহুতে কয় বোলে ল'ৰাবিলাক বোলে ইমান চাফ চিকুণ নহয়, চাওক না ৰে, চিকচিকীয়া কৰি দিছোঁ। তাৰপাছত বোলো ভাতটো বনাই লওঁ, কাৰণ ভোকো লাগিছে, 12টা বাজি গ'ল। ভাতটো প্ৰথমতে বহালোঁ, তাৰপাছত যোৱাকালি বজাৰৰ পৰা আনিছিলোঁ পালেং শাক। বোলো আজি পালেং শাকৰে ভাজি বনাওঁ। আগে পিছে বনাই পোৱা নাই আকৌ এইবিলাক দেই, পালেং চালেং আগতে নাখাইছিলোঁ, কিন্তু এতিয়া চব খাব ল'লোঁ আৰু। তাৰপৰা তেলটো উতলাৰ লগে লগে তাত পিঁয়াজ দি দিব। পিঁয়াজ দিয়াৰ পাছত অকণ তেওঁ পিঁয়াজটো মানে ভালদৰে লৰাব, যে ৰঙা ৰঙা হ'ব, তাত মানে শাকখিনি দি দিব। শাকখিনি দিয়াৰ পাছত নিমখ দিব, হালধি দিব, তাৰপাছত ধুনীয়াকৈ আকৌ লৰাব। মানে ইমান মা মছলা দৰকাৰ নাই, চবেই জানেই চাগে শাকৰ ৰেচিপিবিলাক। তাৰপিছত এতিয়া মানে অমিতা কাটি আছোঁ, বইল দালি বনাম মানে। তাতে দালিতে সেইকাৰণে অমিতাকেইটা দি দিছোঁ। তাৰপাছত এইফালে ভাজি হৈ গ'ল। ভাজিখিনি পিছে মই পালেঙৰ ভাজি বনাইছিলোঁ নে আলু ভাজি বনাইছিলোঁ ধৰিবই পৰা নাই। তাৰপিছত গা পা ধুই আহিলোঁ। গা পা ধুই পেলাই বোলো ভাতটো খাই লওঁ, এতিয়া সময় প্ৰায় 2টা বাজি গ'ল। ঘৰ হোৱাতে তৎক্ষণাত ভাত পানী খাই পেলাই এঘুমতি মাৰিলেও হয়। তাৰপিছত বোলো ভাতটো খাই লওঁ, যিহেতু সময় বহুত হ'ল। তাৰ ভাতটো খালোঁ গাইছ। ভাতটো খাই পেলাই এতিয়া ভাটিবেলাই হ'ল। ভাটিবেলা সময়ত কিবা খাবলৈ মন যায় ন, দিয়ক। তাকে বোলো চানা দুপেকেট আনি পেলাই বোলো মিলাই খাই দিওঁ আৰু। চানা খাই আছোঁ, মানে মিলাই আছোঁ আৰু। তাৰপিছত চানা তানা খাই লৈ ঘৰটো খাই পেলাই আজিলৈ বাই বাই।